মোৰ নাম প্ৰেমানন্দ দাস। মই সদৌ BTC অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হয়। তো যোৱা 25 তাৰিখে আমি সংবাদ মাধ্যমৰ জৰিয়তে দেখা পালোঁ যে আমাৰ BTCত ফেডাৰেশ্যনৰ মুখ্য উপদেষ্টা আমাৰ শ্যামল চৰকাৰে যি বক্তব্য ৰাখিলে সংবাদ মাধ্যমৰ জৰিয়তে তেখেতে কৈছে যে অনুসূচিত জাতিৰ মানুহ আৰু অনুসূচিত জাতিৰ লিডাৰবিলাকে বোলে আজিৰ দিনত তাৰমানে বেংগলী জাতিটোক তাৰমানে ভৱিষ্যত অন্ধকাৰৰ ফালে ঠেলি দি আছে। আৰু তেখেতে কৈছে যে বেংগলী জাতিটো বোলে বিভিন্ন বিভ্ৰান্তিত আমি ভেদাভেদ কৰিবলৈ গৈ আছোঁ। গতিকে আমি ধিক্কাৰ দিছোঁ এনেকুৱা তাৰমানে বেংগলী লিডাৰক, এনেকুৱা বেংগলী জাতিৰ নেতাক। আৰু অতি লজ্জাজনক কথা আৰু অতি দুখ লগা কথা, এনেকুৱা কথা তেওঁলোকে কৈ থাকে। গতিকে আমি সদৌ BTC অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ফালে এটা কথা ক'বলৈ গৈ আছোঁ। আজি এই শ্যামল চৰকাৰৰ কথা ক'ব গ'লে তেখেতে ডিভোটাৰৰ নামত কাৰোবাৰ পৰা 300 কাৰোবাৰ পৰা 500 টকা লাগি তেখেতে উঠাইছে, কিন্তু আজিলৈকে ডিভোটাৰৰ সমস্যাটো সমাধান হোৱা নাই। আৰু এইটো বুলি কথা নহয়। আৰু তেখেতক আমি এটা কুৱেশ্যন কৰিব বিচাৰিছোঁ, কোনো দল সংগঠনৰ মানুহ তেখেতে দল সংগঠনৰ মানুহ হৈ CSBৰ মেম্বাৰটো কেনেকৈ পায়? আৰু CSBৰ মেম্বাৰটো কোনো ৰাজনৈতিক দলৰ হয়তো সদস্য হ'ব লাগিব, পিছতে পাব, কিন্তু তেখেতে কেনেকৈ পায়? এইটো আমাৰ কুৱেশ্যন থাকিল সদৌ BTC অনুসূচিত জাতি ছাত্ৰ সন্থাৰ পৰা তেখেতৰ ওচৰত। আৰু তেখেতে জাতিৰ ভেদাভেদৰ কথা কৈ থাকে। আজি সকলোৱে গম পায়, আমিও গম পায়, আজি BTC ফেডাৰেশ্যনত কেইটা গোট, 4-5টা লাগি তেওঁলোকৰ গোটেই গোট, তেওঁলোকৰ সকলোৱে গম পায়, ইটো গোট সিটো গোট সিটো গোট। আৰু ফেডাৰেশ্যনৰ আজি ক'ব গ'লে জাতিৰ সৈতে কাম কৰে, জাতিৰ সৈতে কিবা কৰে তেওঁলোকে। সেইদিনা আমি বিজনী গ'লোঁ, বিজনী গৈ পেলাই আমি দেখা পালোঁ তেওঁলোকৰ যোনটো নেকি আঞ্চলিক কমিটি আছিল, অলৰেডি তেওঁলোকে EPPLত যোগদান কৰিলে। তেওঁলোকৰ সেইটো বুলি ঘটনা নহয়, কোকৰাঝাৰতো যোগদান কৰিলে, টংলাতো পূজা খোলাত 200 ল'ৰা তেওঁলোকৰ ফেডাৰেশ্যনৰ ল'ৰা BJP যোগদান কৰিলে। তো তেওঁলোকে যদি জাতিৰ সৈতে কাম কৰিছে, জাতিৰ সৈতে মাত মাতে, তেওঁলোকৰ ল'ৰাবিলাক আজিৰ দিনত তেওঁলোকৰ আঞ্চলিক কমিটিবিলাক কিয় EPPLত যোগদান দি আছে, কিয় EPPLত যোগদান হৈ আছে? তো গতিকে আমি গম পাওঁ আৰু সকলোৱে গম পায়, BTC বাকী ৰাইজে গম পায় যে শ্যামল চৰকাৰ কোন হয়। সঁচা কথা ক'ব গ'লে তেখেতে জাতিৰ সৈতে কিমানখিনি কাম কৰিছে আৰু জাতিৰ সৈতে তেখেতৰ কিমান কিবা শ্ৰদ্ধা আছে সকলোৱে গম পায়। আৰু তেখেতে সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্টীকৰণ দিয়ে, মই কোনো BPF দলক, আমাৰ সংগঠনে কেতিয়াও BPF দলক ছাপোৰ্ট কৰা নাই আৰু আমি কেতিয়াও BPF দলক লগত জড়িত নহয়। গতিকে তেখেতে কয় কথাটো ঠিকেই, কিন্তু আমি তেখেতক দেখা পাওঁ BPF অফিচতো বহি তেখেতে আকৌ প্ৰেছমিট দিয়ে, BPF অফিচতো বহি তেখেতে মিটিং কৰে। আকৌ কয় তেখেতে BPFৰ EMGMৰ লগতে ঘূৰে, EMGMৰ লগতে বহি থাকে। তেখেতে কয় যে আমি BPFৰ নহয়, BPFৰ এতিয়া কোনো কাম নকৰোঁ, এনেকুৱা ধৰণৰ কথা তেওঁলোকে কৈ থাকে। আৰু ইটো বুলি নহয়, সেইদিনা তাৰমানে BPFক লৈ যি ঘটনাটো ডিমাকুচি হৈ গ'ল, সেইটো ঘটনাটো আমি দেখা পোৱা নাই যে শ্যামল চৰকাৰে তাৰমানে কোনো স্পষ্টীকৰণ দিছে বা কোনো মাত মাতিছে সেইটো ঘটনাৰ পৰা। বেংগলী ঘৰৰ মানুহ এজনৰ ঘৰত যেনেকৈ অত্যাচাৰ কৰিছে। তো গতিকে আমি ধিক্কাৰ জনাইছোঁ আৰু আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এনেকুৱা লিডাৰক। অনাগত দিনত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নামত তেখেতে যেনে কোনো মন্তব্য নাৰাখে, আৰু যদি মন্তব্য ৰাখে তেতিয়াহ'লে আমি অনুসূচিত জাতি ছাত্ৰ সন্থা ইয়াৰ ওপৰত যি একশ্যন ল'ব লাগে আমি একশ্যন ল'ম। আৰু এটা কথা শ্যামল চৰকাৰক আমি সকলোৱে দিব বিচাৰিছোঁ, জাতি বেচা কিনাৰ কথা কয় তেওঁলোকে, জাতি আমি বেচা কিনা কৰা নাই, জাতি তেখেতে বেচা কিনা কৰিছে। জাতি বেচা কিনা কৰিছে, কি কৰে সকলোৱে গম পায়, তো ৰাইজে গম পায়। তো এইখিনিয়ে কথা আমাৰ সদৌ BTC অনুসূচিত জাতি ছাত্ৰ সন্থাৰ পৰা এনেকুৱা বক্তব্য তেখেতে কেতিয়াও নাৰাখে। যোৱা 25 আগষ্টত শ্যামল চৰকাৰ তেখেতে যিটো বক্তব্য আগবঢ়ালে তাতে মোৰ অকণমান ক'বলগীয়া আছে। তেওঁ তাতে এষাৰ কথা কৈছে যে SC নামত বঙালীক বিভাজন কৰা। তো তেখেতে SC নামত বিভাজন কৰা নকৰা কোৱা ব্যক্তি কোন? তেখেতে নিজে SC নহয়। আজি তেখেতে যোৱা 17টা বছৰত এই SC মানুহখিনিক লগত লৈ ফেডাৰেশ্যন কৰি তেখেতে নিজৰ স্বাৰ্থ সিদ্ধি কৰিলে। আজি তেখেতে দেখি আছে যে এই ল'ৰাখিনি তেওঁলোকে SC নিশ্চয় কৰিব, কাৰণ SCটো হ'ল সাংবিধানিক অধিকাৰ। আজি যদি কিবা এটা কোটা চাকৰি পাব লাগে, SC ST কোটা থাকে, সেইটো আমাৰ সাংবিধানিক অধিকাৰ, সেই অধিকাৰ আমি পাবই লাগিব। কিন্তু অতি পৰিতাপৰ বিষয় যে আমাৰ উঠি অহা প্ৰজন্ম তেওঁলোকে তাৰমানে SC চাৰ্টিফিকেটখনো আজিলৈকে বনোৱা নাই। তো SC চাৰ্টিফিকেটটো যেতিয়া দৰকাৰ হয় তেতিয়া তেওঁলোকে আমালৈ ফোন কৰে। তো যিয়ে নহওক, আমাৰ সাংবিধানিক অধিকাৰত মাত মতা তেখেতৰ কোনো অধিকাৰ নাই। আৰু এটা কথা মই স্পষ্ট কৰি দিব বিচাৰোঁ, তেখেতে যে কৈছে UPPLৰ বঙালী লিডাৰসকলক ভাগ কৰি বঙালী জাতিৰ মাজত বিভাজভেদ সৃষ্টি কৰিব বিচাৰিছে, এইটো সম্পূৰ্ণ তেওঁৰ ব্যক্তিগত কথা আৰু এইটো হাস্যকৰ কথা। কাৰণ চাওক, UPPL দলৰ আজি যিজন সভাপতি তেখেতে বিগত দিনত কি কৰিছে এইটো সকলো BTC বাসীক জ্ঞাত।
কাৰণ যিটো এটা শান্তি চুক্তি আনিছে এই শান্তি চুক্তিটোৰ জৰিয়তে আজি আমাৰ BTC বাসীত শান্তি বিৰাজমান হৈছে। আজি এই মানে যিসকল ল'ৰা আজি মানে শস্ত্ৰ সংগ্ৰাম কৰিবলৈ বাহিৰলৈ ওলাই গৈছিল তেওঁলোকক আজি মূল সুঁতিলৈ ঘূৰাই আনিছে, এইটো সাধাৰণ কথা নহয়। তো যিয়ে নহওক, লগতে তেখেতে কৈছে যে তেখেতে কোনো ৰাজনৈতিক দলৰ নহয়, কিন্তু সকলোৱে জানে বিগত দিনত মানুহে তেখেতৰ কৰ্মকাণ্ড গম পায়। আমাৰো এটা কুৱেশ্যন, তেখেতে CSBৰ মেম্বাৰ হৈ আজি কিমানজন বঙালী মানুহক তেওঁ চাকৰি দিলে, কিমানজন SC মানুহক তেওঁ চাকৰি দিলে? কাৰণ আমি হাগ্ৰামা মহিলাৰী বিগত দিনত কৈ আছিলোঁ SC হিচাপে আমাৰ এজন CSBৰ মেম্বাৰ থাকিব লাগে, কিন্তু তেখেতে নিদিলে। হয়তো শ্যামল চৰকাৰক কি প্ৰক্ৰিয়াত দিলে আমি গম নাপাওঁ। তো যিয়ে নহওক, এই BTR যিটো চুক্তি হ'ল শান্তি চুক্তি, এইটো এখন বিৰাট ভাল শান্তি চুক্তি হ'ল। এই শান্তি চুক্তিৰ জৰিয়তে আমাৰ এই অঞ্চলত যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান আহিছে, যিবোৰ মানৱ সম্পদ গঢ়াৰ কাৰণে অনুষ্ঠান প্ৰতিষ্ঠান আহিছে, সেইখিনি বস্তু আমি হয়তো অনাগত দিনত পাবলৈ সক্ষম নহ'লেও হয়। তো সেইকাৰণে আমি এই চুক্তিকাৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতে যিটো ভূমিৰ অধিকাৰৰ কথা কৈছে, আজি মই কুৱেশ্যন কৰিব বিচাৰোঁ আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে যে BTC চুক্তি যেতিয়া হৈছিল তাতে লিখা আছিল, তাতে দফা আছে, সেই দফাটো তেওঁলোকে কিয় কাৰ্যকৰী কৰা নাই আজিলৈকে? আৰু তেওঁলোকে আজি ৰাইজৰ মাজত অপপ্ৰচাৰ চলাই আছে। সেইকাৰণে এনেকুৱা ধৰণৰ অপপ্ৰচাৰ চলাবলৈ তেওঁলোকক আমি সকিয়নি প্ৰদান কৰিছোঁ। আৰু সদয়খত মই আকৌ শ্যামল চৰকাৰক আমাৰ SC জাতি লৈ তেওঁ যাতে কোনো ধৰণৰ বিৰূপ মন্তব্য আগ নবঢ়ায় তাৰ কাৰণে তেখেতক মই স্পষ্টকৈ কৈ দিব বিচাৰোঁ। কাৰণ SC আমাৰ সংৰক্ষিত, SCত আমাৰ সুকীয়াকৈ আসন থাকে, আমাৰ সুকীয়াকৈ ফাণ্ড থাকে। আজি তেখেতৰ কিয় গাত লাগিল? আজি লাগিব, কাৰণ বিগত দিনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া 15টা বছৰ SC ডেভেলপমেণ্ট কাউন্সিলৰ যিটো চেয়াৰমেন তেওঁ নিজৰ দখলত ৰাখিছিল, যাৰ কাৰণে নেকি আমি বিগত দিনত যেতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক লগ কৰিছিলোঁ তেখেতে কৈছিল যে SC মই চিনি নাপাওঁ, SC মই নাজানো। কিন্তু সেই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আজিৰ তাৰিখত কিছু ভুৱা মানে বাহিনী পঠাই BTC অঞ্চলত SC কমিটি গঠন কৰাৰ কাৰণে ঘূৰাই ফুৰাই আছে। তো এই বুজা যায় যে যেতিয়া তেওঁলোকে আমাৰ SC নামত কিমান টকা দুৰ্নীতি কৰিছে। তো যিয়ে নহওক, সময়ত সকলো বস্তু ওলাই আহিব। আজি UPPL দলত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব দিয়াৰ পিছত আজি UPPL দলত প্ৰত্যেকে পৰিৱৰ্তন বিচাৰি ওলাই আহিছে, আৰু এইটো এটা ভাল কথা। ৰাইজে পৰিৱৰ্তন বিচাৰে, পৰিৱৰ্তন হ'ব লাগে, এইটো ৰাইজৰ ব্যক্তিগত কথা। তো সেইবিলাক বস্তু লৈ যাতে আগন্তুক দিনত শ্যামল চৰকাৰ বা কোনো ফেডাৰেশ্যনৰ বিৰূপ মন্তব্য আগ নবঢ়ায় তাৰ কাৰণে মই সকীয়াই দিছোঁ। ফেডাৰেশ্যন কৰ্মী আছে, তেওঁলোকে সকলো জ্ঞাত। তেওঁ বিগত আজি 2010 8ত তেওঁ কি আছিল, আজিৰ তাৰিখত তেওঁ কি আছে। তেওঁ যি CSB মেম্বাৰ, এই মেম্বাৰটো তেওঁ নিশ্চয় তেওঁ ভিতৰে হয়তো BPFৰ তেওঁ মেম্বাৰশ্বিপ লৈছে ৰাইজে নজনাকৈ। কাৰণ যদি এটা ৰাজনৈতিক দলৰ যদি তেওঁ সদস্য নহয়, তেওঁ কেতিয়াও মেম্বাৰ হ'ব নোৱাৰে। তো ৰাইজে এইবিলাক বুজি পায়। আজিৰ তাৰিখত ৰাইজক তেওঁ বুৰ্বক বনাই লাভ নাই। তেওঁ এতিয়া তেওঁৰ নিজৰ ভেটি খহি আছে কাৰণে তেখেতে এতিয়া আবল তাবল বকিবলৈ লৈছে।